ইনভাইট কৰি আনাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ফটো ইলেক্ট'ৰেল ৰলৰ বাবে আপোনালোকক ইয়াতে মাতি অনা হৈছে। সেইটো হ'ল আমাৰ আজি 9 তাৰিখ 9/11/2022। তাৰ ভিতৰতে আমাৰ সেইটো যি কেইজন ব্যক্তি আছে, যি কেইজন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে বা ডিলিশ্যন কৰিব বিচাৰে বা কাৰেকশ্যন কৰিব বিচাৰে বা শিফটিং কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে 8/12/2022 লৈকে টাইম দিয়া হৈছে। সেইখিনি সময়ৰ ভিতৰত যিবিলাক ভোটাৰ্ছ, যিবিলাক ব্যক্তিয়ে সেইবোৰ ৰেজিষ্ট্ৰেশ্যন, ডিলিশ্যন আৰু কাৰেকশ্যন বা শিফটিং কৰিব বিচাৰে, সেইখিনি টাইমৰ ভিতৰত আজিৰ পৰা 8/12/2022 লৈকে তেওঁলোকে কৰিব পাৰে, সেইকেইটা কামবিলাক কৰিব পাৰে। তাৰ পাছতে আমি সেইবিলাক যোনটো আপোনালোকৰ যিমানখিনি ক্লেম বা ৰেজিষ্ট্ৰেশ্যন যিমানখিনি থাকিব, সেইটো আমি 26 আৰু 12/12/2022 তাৰমানে 26 ডিচেম্বৰলৈকে আমি আপোনালোকৰ যিমানবোৰ সেইবিলাক আছে ক্লেমছ এণ্ড অবজেকশ্যন আছে, সেইটো আমি ডিছপ'জ কৰিম। তাৰ বাহিৰেও আমাৰ যিমানবোৰ ইলেক্টৰ আছিলে আমাৰ 5/1/2022 তাৰমানে জানুৱাৰী 5 তাৰিখলৈকে 2022 তাৰিখলৈকে আমাৰ টোটেল ইলেক্টৰ্ছ ভোটাৰ্ছ আছিলে 1,53,461। সেই বস্তুটো লৈ পেলাই আজি ডেটলৈকে 9/11/2022 লৈকে আমাৰ ভোটাৰ সংখ্যাটো 1,55,812। তাৰ মানে আমাৰ ভোটাৰ সংখ্যাটো 4,839। সেই সংখ্যাটো আমাৰ বাঢ়িছে আফটাৰ ক্লেমছ এণ্ড অবজেকশ্যন আৰু এডিশ্যন সেইবিলাক গোটেইবোৰ কাম কৰাৰ পাছত। তাৰ বাহিৰেও গভৰ্ণমেণ্ট অফ আমাৰ ইলেকশ্যন কমিশ্যনে এটা লঞ্চিং কৰিছে ERO নেট। ERO নেটৰ দ্বাৰা সেই বস্তুটো যোনটো ফ্ৰেণ্ডলি মুডত আপোনালোকক সেই বস্তুটো আমি এই প্ৰক্ৰিয়াত আপোনালোকে কি কৰিব সহায় ল'ব পাৰে। তাৰ বাহিৰেও আছে আমাৰ ইণ্ডিয়ান চিটিজেন যিবোৰ আছে, তেওঁলোকে ইণ্ডিয়ান চিটিজেন যিবোৰ আছে যিবিলাক বাহিৰত থাকে বা ইয়াৰ ভিতৰতে থাকে, তেওঁলোকে যোনটো আমাৰ পৰ্টেল আছে, এটা আছে ভোটাৰ হেল্পলাইন এপ আছে। সেইটো আপোনালোকৰ যদি ইণ্টাৰনেট কানেকশ্যন আছে তেতিয়াহ'লে সেই এপটো আপোনালোকে প্লে ষ্টৰত গৈ পেলাই সেইটো ইনষ্টল কৰিব পাৰে। ইনষ্টল কৰি পেলাই সেই প্ৰচেছ যিমানখিনি আছে ৰেজিষ্ট্ৰেশ্যন, ডিলিশ্যন, কাৰেকশ্যন আৰু শিফটিং আছে, সেই প্ৰচেছত আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ আগতে আপোনালোকে আমাৰ কনচাৰ্ণ ইলেকশ্যন অফিচাৰ নাইবা ERO নাইবা AERO নাইবা BLO তেওঁলোকৰ সহায় ল'ব পাৰে। সহায় লোৱাৰ মেইন উদ্দেশ্যটো এইটোৱে হ'ব লাগে, এপ্ৰপ্ৰিয়েটলি কেনেকুৱা ধৰণৰ ডকুমেণ্টছটো তাতে স্পেচিয়েল চামাৰী ডিভিজনৰ এক্টিভিটি যিহেতু ষ্টাৰ্ট হৈছে, আমাৰ ভোটাৰ্ছবিলাকে তেওঁলোকৰ আজি যোনটো আমাৰ খৰচা তালিকা পাব্লিছ হৈছে, ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ফটো ইলেক্ট্ৰল ৰ'ল যোনটো পাব্লিছ হৈছে, তাতে তেওঁলোকৰ নাম উঠিছে নে নাই তেওঁলোকে চেক কৰিব পাৰে। যদি তেওঁলোকৰ যদি কিবা ভুল পাইছে নামত বা এড্ৰেছত, তেওঁলোকে এইটো কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ছাৰে অলৰেডি মেনশ্যন কৰি দিছে, আমাৰ ক্লেমছ এণ্ড অবজেক্টিভ ফাইল কৰা ডেট হৈছে ডিচেম্বৰ 8 তাৰিখলৈকে আছে টাইম, তেওঁলোকে ফাইল কৰিব পাৰে। আৰু ফৰ্ম 8ত তেওঁলোকে কাৰেকশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। যদি তেওঁলোকৰ ৰেচিডেঞ্চ যদি ভুল হৈ আছে, যদি শিফ্ট কৰিব খোজে ফৰ্ম 8ত কাৰেকশ্যন। আৰু যদি PWD কেণ্ডিডেট যদি আছে, ছাপ'জ ভোটাৰ ডিচেবিলিটি আছে, তেওঁলোকে ফৰ্ম 8তে এপ্লাই কৰিব পাৰে। ৰিপ্লেচমেণ্ট অফ এপিকো আমাৰ ফৰ্ম 8ত কৰি দিয়া হৈছে। যিহেতু আগতে বেলেগ বেলেগ ফৰ্ম আছিলে, কিন্তু এতিয়া ECI কি কৰিছে, ফৰ্ম 8তে বহুতখিনি সুবিধা দি দিছে, যাতে ভোটাৰ্ছবিলাকৰ কাৰণে এইটো এটা ইজি হৈ যায়। তেওঁলোকৰ হেৰি কৰাটো মানে শিফ্ট কৰক, কাৰেকশ্যন কৰক, ৰিপ্লেচমেণ্ট এটা ফৰ্মতে দি দিছে। আৰু যদি তেওঁলোকে নতুন ভোটাৰ হয়, নতুন ভোটাৰখিনি আমাৰ ফৰ্ম 6ত এপ্লাই কৰিব পাৰে। এইটো আমি বহুত আগৰ পৰা এৱেৰনেছ কৰি আছোঁ, আৰু আগতেও আছিলে ফৰ্ম 6টো। আৰু মই অনুৰোধ কৰিম যাতে আপোনালোকৰ থ্ৰুদি যাতে আমাৰ যোনবোৰ 18 ইয়াৰ হ'ব অহা জানুৱাৰী 1 তাৰিখলৈকে, যোনবোৰ 18 ইয়াৰ্ছ কোৱালিফাই কৰিব তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰ লগতে কেইদিনমানৰ আগতে আৰু এটা ইনিচিয়েটিভ লোৱা হৈছিলে ECI থ্ৰুদি, য'ত ইভেন 17 ইয়াৰ্ছ যোনবোৰ আছে, 17 ইয়াৰ্ছ 18 টাৰ্ণ নোহোৱাখিনি তেওঁলোকেও এপ্লাই কৰিব পাৰে। তো গতিকে আশা কৰোঁ যিমান পাৰে নতুন ভোটাৰ যাতে ইনক্লুড হয় এবাৰ আমাৰ স্পেচিয়েল চামাৰ ডিভিজনৰ এক্টিভিটিত। ইভেন কেইদিনমানৰ পাছত আমাৰ স্পেচিয়েল কেম্প অৰ্গেনাইজ কৰা হ'ব BLO বিলাকৰ থ্ৰুদি পলিং ষ্টেচনত, বা আমাৰ বেলেগ আমি ডেজিগনেটেড ভেনিউ দিম য'ত স্পেচিয়েল চামাৰ ডিভিজনৰ এইবিলাক কেম্প বহোৱা হ'ব। তেওঁলোকে নিজৰ ক্লেইমছ এণ্ড অবজেক্টিভছ হওক বা কিবা যদি অসুবিধা থাকে, ডাউট থাকে, তেওঁলোকে আহিব পাৰে। মই তাকে আশা কৰিলোঁ যাতে আৰু মানুহ যাতে ইনক্লুড হয় ইলেক্ট্ৰল ৰোলখনত।
আৰু কিবা যদি অসুবিধা থাকে আমাৰ অফিচৰ মানুহ সদায় আছে, BLOবোৰ আছে, AROবোৰ আছে, আমি আছোঁ সদায়। চ' গতিকে সেইখিনি আশা কৰিম।